সৰগত জুবিনদাৰ আদৰণি সভা আৰু মাথো মায়াবিনী। আজি বাৰু সৰগত কম ডাঙৰ সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত আৰু অৰ্চনা মহন্তই বহি আছে নিৰলে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ। সংগী হৈ বহি আছে নীল পৱন বৰুৱাও। ভিতালীবাৰ আজি ভীষণ ব্যস্ততা, কাৰণ কিয়নো জোনবাই দেশলৈ জুবিনদা আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীবাৰ। অৱশ্যে লগতে আছে গায়ত্ৰী বাও। ভংগী জংকীৰ চকু আজি চলচলীয়া, কাৰণ এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব, হেঁপাহ পলুৱাই মনৰ কথা পাতিম। এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াইও। মুঠতে সৰগৰ অসম ভৱনত আজিৰ বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই আলিংগ কৰিছে জ্যোতি বিষ্ণুক, হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতি বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ কৈছিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতিপ্ৰসাদৰ। কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাৰা নিৰ্দেশ দিলে। আজি সভাত বেলেগ গীত নহ'ব, কেৱল মায়াবিনী চলিব। সৰগত এতিয়া মাথো মায়াবিনীৰ গুঞ্জন। মায়াবিনী ৰাতিৰ বুকুত